বন্ধুসকল আপোনালোকে চাই আছে আসামিজ ইউটিউব সহায়িকা য'ত মই বিভিন্ন ধৰণৰ তথ্য আপোনালোকক জনাও যিবিলাকে নতুন নতুন ইউটিউবাৰ সকলৰ বাবে যথেষ্ট সহায়কাৰী হিচাপে ভূমিকা গ্ৰহণ কৰিব পাৰে। আজি আমাৰ থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে মই কিহৰ কথা পাতিবলৈ আহি আছো যে ইউটিউবত সিৰিয়েল দি পেলাই লাখ লাখ টকা ঘটিব পাৰি নেকি। আপোনালোকে প্ৰায় দেখে যে অসমৰ বিভিন্ন ক্ৰিয়েটৰে ৰেঙনি আৰু ৰং চেনেলৰ মাধ্যমেৰে সম্প্ৰচাৰিত বিভিন্ন ধৰণৰ সিৰিয়েলসমূহ সেয়া বেহাৰবাৰী হওক বা সেয়া বিভিন্ন ধৰণৰ আন সিৰিয়েলেই নহওক কিয় আনি পেলাই স্ক্ৰীন ৰেকৰ্ড কৰি আনি আপলোড দিয়ে নিজৰ ইউটিউব চেনেলত আৰু ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ চেনেল মনিটাইজেশ্যন কৰিব পাৰিব নেকি এই সন্দৰ্ভত আজি আমি আলোচনা কৰিম। আপোনালোকে পইচা ঘটিব পাৰিব নেকি লাখত, তাৰ ওপৰত আমি ক'বলৈ ওলাইছোঁ। সো সিৰিয়েল এখন সাধাৰণতে জনপ্ৰিয় হ'বই, কাৰণ সিৰিয়েল সকলোৱে চাই। অসমৰ বিভিন্ন প্ৰান্তত বেহাৰবাৰীৰ দৰে সিৰিয়েল বহু বছৰ আগৰ পৰা চলি আহিছে, জনপ্ৰিয় হৈ আহিছে। গতিকে তেনেকুৱা যদি ভিডিঅ' আনি আপোনালোকে দিয়ে সেয়া নিশ্চিতভাৱে চলিবই। কিন্তু বেলেগে প্ৰস্তুত কৰা এখন সিৰিয়েল আপুনি নিজৰ চেনেলত দিয়াটো জানো এটা ভাল কথা হয়? সেইটো আইনগত কথা নহয়, সেইটো বেআইনী কথা। কাৰণ সেই সিৰিয়েলখনৰ অধিকাৰ ইমান মানুহে তাত জড়িত হৈ আছে, তাত কলা কুশলী জড়িত হৈ আছে, তেওঁলোকে ইমান কষ্ট কৰি সকলোবিলাক ৰাইজৰ বাবে আগবঢ়াইছে। সেইখিনি বস্তুৱে যদি আপুনি তেনেকুৱা ধৰণৰ কথা কৰি আনি নিজৰ চেনেলত দিয়ে সেইটো বেআইনী হয়। যদি বেহাৰবাৰী আউটপোষ্টৰ মালিকে যিসকলে বনাইছে, যিসকলৰ হাতত ৰাইটছ আছে, তেওঁলোকে যদি এই ক্ষেত্ৰত কেছো দিয়ে, আপুনি যদি সেই ক্ষেত্ৰত যদি আপুনি ভিডিঅ' আনি পেলাই দিয়ে সেই নিজৰ ইউটিউব চেনেলত তেওঁলোকে যদি কেছো দি দিয়ে তেতিয়া সেইটো আইনগতভাৱে এইটো এটা বেয়া কথা হয়। সেইটো আপোনাৰ ওপৰত ডাঙৰ কেছ হ'ব পাৰে, সেইটো কপিৰাইটৰ কথা আহি যায়। সো বহুতে ভাবে যে বেলেগৰ ভিডিঅ' আনি পেলাই দিম, বেলেগৰ সিৰিয়েল এখন আমি এনেকৈ দি চেনেলটো বহুত ওপৰলৈ উঠাব পাৰিম, বহুত ছাবস্ক্ৰাইবাৰ কৰিব পাৰিম, বহুত আমি চেনেলৰ পৰা পইচা ঘটিব পাৰিম। কিন্তু তাতকৈ ডাঙৰ ভুল আৰু একো নাই। কাৰণ তাত সেইটো কৰি থাকোঁতে আপোনাৰ চেনেলেই ডুবি যাব, চেনেলে আপোনাৰ কাটি দিবগৈ এটা সময়ত। কিয় কাটি দিব মই কৈছোঁ। যেতিয়া আপোনাৰ 10,000 ছাবস্ক্ৰাইবাৰ সম্পন্ন হয়, আপোনাৰ চেনেল মনিটাইজেশ্যন হৈ যায়, তেতিয়া আপুনি ইউটিউবৰ জৰিয়তে এনেকুৱা এটা ফিচাৰ লাভ কৰে, এনেকুৱা এটা ব্যৱস্থা লাভ কৰে যিটোৰ মাধ্যমেৰে আপুনি চাব পাৰে যে আপোনাৰ ভিডিঅ' কোনোবাই নি পেলাই বেলেগত দিছে নেকি। যদি বেলেগত দিছে সেইটো লগত গম পাই যায়, আৰু গম পাই গ'লে তেওঁলোকে আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। মানে তেওঁলোকে অভিযোগ যদি দাখিল কৰি দিয়ে তেতিয়া আপোনাক পুলিচেও নিব পাৰে আৰু হয়তো আপোনাৰ চেনেলটো কাটিও দিব পাৰে। কিয় কাটি দিব পাৰে? কাৰণ ইউটিউবক অভিযোগ দাখিল কৰিব পৰাকৈ ব্যৱস্থা এটা পায় যেতিয়া 10,000ৰ ওপৰৰ ছাবস্ক্ৰাইবাৰ হয়। গতিকে সেইটো মনত ৰাখিব আপোনালোকে। সেইটো কপিৰাইট টুল বুলি কয়, কপিৰাইট টুল এটা পায় 10,000 মান ছাবস্ক্ৰাইবাৰ হোৱাৰ পাছত। গতিকে যিখিনি বেহাৰবাৰী আউটপোষ্ট বা যিখিনি সিৰিয়েল সেইখিনি ক'ত দিয়ে, ৰেঙনি চেনেলৰ যিটো অফিচিয়েল ইউটিউব চেনেল আছে তাতো দি থাকে, তেওঁলোকৰো নিজৰ ইউটিউব চেনেল এটা আছে। গতিকে আপুনি যদি সেই সিৰিয়েলবিলাক আনি পেলাই নিজৰ চেনেলত দিয়েও তেতিয়া তেওঁলোকে গম পাই থাকিব। আজি আপোনাৰ চেনেলটো কটা নাই, কোনোবা এদিন তেওঁলোকৰ ফালৰ পৰা কপিৰাইট ষ্ট্ৰাইক লগাই দিব আপোনাক, আপোনাৰ চেনেলেই গ'ল, আপোনাৰ পইচা ঘটা ধান্দাও বাদ দিয়ক, আপোনাৰ চেনেলেই খতম হৈ যাব সেইদিনাখন। আৰু এনেকৈ যদি লাখ টকা ঘটিম বুলি ভাবিছে সেইটো সম্পূৰ্ণ এটা ভুল ধাৰণা। আৰু যদি আপুনি ভাবিছে যে এনেকৈ নিজৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ বঢ়াম, মনিটাইজেশ্যন কৰিম, সেইটো এটা ভুল ধাৰণা। কাৰণ কিছুমানে ভাবে যে মই চিৰিয়েলখন দিম, মাজতে বেলেগ ভিডিঅ' দিম। কিন্তু যিকেইজনে চিৰিয়েল চাইছে আপোনাৰ চিৰিয়েলে চাব, বেলেগ ভিডিঅ' কেতিয়াও নাচায়। উদাহৰণস্বৰূপে আপোনালোকে যিবিলাক চেনেলত বেহাৰবাৰী বা এনেকুৱা ধৰণৰ যিবিলাক চিৰিয়েল সেইবিলাক ৰেকৰ্ডিং কৰি আনি দিয়ে, আপোনালোকে চাবচোন তেওঁলোকৰ সেই চিৰিয়েলৰ ভিডিঅ' কেইটাতহে ভিউ আহে। তেওঁলোকে যদি বেলেগ ভিডিঅ' দিয়ে, ভ্লগ দিয়ে, কিবা দিয়ে, সেইবিলাকত ভিউ নাহে। কিয়? কাৰণ মানুহবিলাকৰ ইণ্টাৰেষ্ট সেই চিৰিয়েল কেইখনতে আছে, তেওঁলোকৰ ওপৰত নাই, তেওঁলোকক কোনো চিনি নাপায়। তেওঁলোকে জাষ্ট ভিডিঅ'টো আনি পেলাই দিছে, সেইটো কাৰণে চাইছে, বাকী তেওঁলোকৰ বেলেগ ভিডিঅ' কোনেও নাচায়। সো তেনেকুৱা ধৰণৰ কথা হৈ যায়। সো থাম্বনেইলখনত মই দিছিলোঁ আপোনালোকে যাতে চাবলৈ সক্ষম হয় যে পইচা ঘটিব পাৰি নেকি বা মনিটাইজেশ্যন কৰিব পাৰি নেকি। একো কৰিব নোৱাৰি, এইটো আপোনাৰ চেনেলৰ বাবে বিপদহে হ'ব। আপোনাৰ চেনেল কাট খাই যাব, লগতে আপোনাৰ জেলো হ'ব পাৰে যদিহে তেওঁলোকে ভাবে বেহাৰবাৰী আউটপোষ্ট বা আনবিলাক চিৰিয়েলৰ যদি পৰিচালকে ভাবে যে ইয়াৰ ওপৰত কেছ কৰা যাওক, তেতিয়া কেছ কৰিব পাৰে।
সো আজি আমি জনাবলৈ চেষ্টা কৰিলো গতিকে এনেকুৱাবিলাক কাম নকৰিব নিজৰ এফৰ্ট দিয়ক নিজে যিটো পাৰে ধৰক সেইটো কৰক নিজৰ ফালৰ পৰা আপোনাৰ নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনিক আপুনি চিনি পাব লাগিব আপোনাৰ যিটো ক্ষেত্ৰত দখল আছে আপুনি যিটো ক্ষেত্ৰত এক্সপাৰ্ট সেইটো ওপৰত ভিডিঅ' দিবলৈ যত্ন কৰক নিজৰ ফালৰ পৰা কষ্ট কৰক সেইবিলাক সিৰিয়েল আনি লোকৰ ভিডিঅ' আনি সেইবিলাক দিলে আপোনাৰ চেনেলো নাথাকে আপোনাৰ নিজৰ কাৰণে বিপদ হ'ব পাৰে সো মই আজি এই ক্ষেত্ৰত জনাবলৈ চেষ্টা কৰিলো যদি ভিডিঅ'টো ভাল পালে এটা লাইক দিব শেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব ঘণ্টাটো দবাই থলে মই আহিবলগীয়া ভিডিঅ'সমূহৰ লগত আপোনালোকে আপডেটেড হৈ থাকিব পাৰিব তেতিয়ালৈকে ধন্যবাদ